মনৰ কথাটোহে কৈছে দেই, বেয়া চা নাপাব। হাই বন্ধুসকল, মই হিৰেণ। মই আজি চিনেমা চাবলৈ গৈছিলোঁ, নাম হৈছে বন্ধু। অল অসমৰ অৰ্থাৎ অসমৰ সকলোৱে জানে এখন নতুন চিনেমা ৰিলিজ হৈছে 4 তাৰিখে। আজি চাগে 5 তাৰিখমান হৈছে ন? আজি 5 তাৰিখ। মই আজি চিনেমাখন চাবলৈ গৈছিলোঁ গুৱাহাটী পল্টন বজাৰ STCৰ যিটো ডিজিটেল গোল্ড চিনেমা হলত, যিটো তাত মই চাবলৈ গৈছিলোঁ। তাতে মই গৈ পেলাই চিনেমাখন চালোঁ। সেই চিনেমাখনৰ বিষয়ে যদি মোক সোধে, মই ক'ম যে সেই চিনেমাখন স্মৃতিক মানে কি স্মৃতিক সোঁৱৰি পেলাই এই চিনেমাখন বনাইছে। কিন্তু এটা ইণ্টাৰেষ্টিং, অতি লাষ্টত মই গম পালোঁ যে চিনেমাখনৰ মেইন ইণ্টাৰেষ্টিংটো যে আমি পঢ়া শুনা কৰি পেলাই অতি শেষত কোনে কোনটো ৰাস্তাত যাব কোনো নাজানে। অৰ্থাৎ যিটো মানে কলেজীয়া জীৱনটো শেষ হোৱাৰ পিছত, অৰ্থাৎ এডুকেশ্যন লাইফ শেষ হোৱাৰ পিছত কোনে কোন পানে কেনেকৈ দৌৰিব কোনো নাজানে। তাকেই মানে সোঁৱৰি পেলাই সেই চিনেমাখন বনোৱা হৈছে। যদি কোনোবাই ইণ্টাৰেষ্ট আছে তেন্তে সেই চিনেমাখন চাবলৈ যাব পাৰে। মই একো নকওঁ, তাৰ বিষয়ে ভাল বেয়া একো নকওঁ। সেইটো মোৰ মনত আছে, মই ভাল পাইছোঁ বেয়া পাইছোঁ সেইটো মোৰ মনত আছে। মই কাকো মই একো ক'বলৈ নাযাওঁ। কাৰণ কিয়, যদি মই ক'বলৈ যাওঁ মাইনাছ পইণ্ট থাকিম, ক'ৰবাত এটা নিশ্চয় থাকিবই। কিন্তু যাৰ ইণ্টাৰেষ্ট আছে নিশ্চয় যাব। কাৰণ কিয়, অসমীয়া চিনেমা জগতখনক উপলি নিয়াটো আমাৰ অসমীয়াৰ কৰ্তব্য আৰু অসমীয়াৰ দায়িত্ব। চিনেমাখনৰ নামটো ৰাখিছে বন্ধু। সত্য কথা, দুখ সুখৰ সমভাগী বন্ধুসকলে হয়। বন্ধুসকলতো বহুত আৱেগ অনুভূতি, সেইটো বন্ধু শব্দটোৰ আৱেগ অনুভূতি স্মৃতি এই সকলোবোৰ সামৰি আছে। কাৰণ কিয়, আপুনি যেতিয়া হোষ্টেলত থাকিব বা আপুনি আপোনাৰ ঘৰখনৰ পৰা যেতিয়া আপুনি বাহিৰত থাকিব, আপোনাৰ লগত যিকেইজন আছে বন্ধু বান্ধৱ, সেইকেইজনে আপোনাৰ সকলো ঘৰৰ মানুহ হওক, মানে মিতি আদি ভাই বন্ধু, আপোনাৰ লগত ভাই বন্ধু সেইকেইজনে যেতিয়া আপুনি ঘৰৰ পৰা আপুনি যেতিয়া বাহিৰত থাকোঁতে আপুনি যিকেইজন আপোনাৰ লগত আছে সুখ দুখৰ সমভাগী হৈ, সেইকেইজনে হৈছে আপোনাৰ বন্ধু। সেইটো কথা অত্যন্ত ইম্পৰ্টেণ্ট হোৱা কথাটো, মানে কি মানুহে মন কৰিবলগীয়া কথা। লগতে যদিহে বন্ধু বান্ধৱ যদিহে কেতিয়াবা বিপদত পৰিছে, কাৰণ কিয় মই তাত এটা কাহিনী পাইছোঁ যে 3জন বন্ধু আছিলে, 3জনৰ ভিতৰতে এজনৰ আনকি পৰীক্ষাৰ ফিজ দিবলৈও এজনৰ হাতত টকা পইচা নাছিলে। কিন্তু এজনে তেওঁৰ হাতত থকা মোবাইলটো বিক্ৰী কৰি সেই বন্ধুজনৰ পৰীক্ষাৰ ফিজটো দি যাতে সি পৰীক্ষা দিব পাৰে। নহ'লে সেই 3 বছৰ যে কাল মানে তাত দেখাইছে যে BA অৰ্থাৎ বেচেলৰ অফ আৰ্টছ, সেই কৰ্চটো কৰোঁতে 3 বছৰ লাগে। সেই 3 বছৰ কৰ্চটো কৰোঁতে কিমানখিনি ষ্ট্ৰাগল কৰিবলগীয়া হয় সেই পঢ়া শুনা ল'ৰা ছোৱালীখিনিয়ে সকলোৱে জানিব। আৰু সেই তাৰ মাজত কোনোবা ধনী আছে, কোনোবা দুখীয়া আছে, তাৰ মাজতে কোনোবাই অসুবিধাৰ মাজতে তেনেকৈ পাৰ কৰিছে। কিন্তু তাৰ ভিতৰতে কোনো কাৰোবাৰ যদি বন্ধু বান্ধৱ যদি ভাল আছে, চিন্তাধাৰা যদি ভাল আছে, তেওঁ নিশ্চয় সহায় কৰিছে, যাৰ নাই। কিন্তু এটা কথা, বন্ধুত্বই বন্ধু বুলি কোনো নিজস্ব চৰিত্ৰ নাই। অৱশ্যে ল'ৰাই হওক ছোৱালীয়ে হওক, ভনীয়ে হওক মা দেউতাই হওক, নিজৰ মানুহজনীয়ে হওক, সকলো বন্ধু কাম সকলোৱে হেৰি কৰিব পাৰে। গতিকে বন্ধু বুলি কোনো স্থায়ী কিন্তু চৰিত্ৰ নাই। ল'ৰা এজনেও ভাল বন্ধুত্ব স্থাপন কৰিব পাৰে আৰু ছোৱালীজনীও পাৰে, বাটৰ পথৰুৱা এজনেও পাৰে, আৰু সৰু ল'ৰা হওক বা বুঢ়া মানুহ বৃদ্ধ এজনৰ লগতো ভাল বন্ধুত্ব কৰি দিব পাৰে। সেইটো সত্য কথা। গতিকে বন্ধুত্বৰ কোনো এজ সংখ্যা নাম্বাৰ এইবিলাক একো নাই। এইটো কিন্তু খুব ভাল কথা। বন্ধুৰ কোনো বয়স নাই। বন্ধুৱে আপোনাৰ বন্ধু এজন আপোনাতকৈ বহুত বয়সস্থ মানুহজনে আপোনাৰ বন্ধু হ'ব পাৰে, আপোনাতকৈ বহুত
সৰু ল'ৰা ছোৱালী এজনক কিছুমান সম্পৰ্ক কৰোঁতে এইটো বছৰ বছৰ লাগি যায় কিন্তু বন্ধুত্ব সম্পৰ্কটো হয়তো 1 মিনিটতে স্থাপন হৈ যায় আৰু চিৰদিনৰ কাৰণে থাকি যায় আমি কৈ আছোঁ পনীৰ চব্জি এই জীৱন আপোনালোকে গম পাইছে যদি পাৰে যিমান পাৰে আপোনালোকে এই চিনেমাখন চাওক অসমীয়া উদ্যোগটো আগুৱাই লৈ যাওক অসমীয়া চিনেমা জগতৰ যিটো উদ্যোগ অসমীয়া চিনেমা জগতক আমাৰ অসমীয়াৰ অস্তিত্বটো জীয়াই ৰাখক ওপৰলৈ লৈ যাওক হয় সত্য কথা কওক সত্য কথা ক'ব সঁচা কথা কৰ্ণাটক ভ্ৰমণ ভিডিঅ'ত আজিলৈ বাই বাই ধন্যবাদ জয় আই অসম